অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম অসমৰ বাহিৰত থাকো ফিতাহী মৰাবোৰক কৈছো সকলোকে কোৱা নাই হা কিনো গতিটো কৰিলা বাহিৰত থাকি এতিয়াতো বিপদৰ সময়ত অসমতে আহিব লগা হ'ল ন সেইটো কাৰণে ফটা লেভেল कौन है ये लोग कहां से आते हैं इनके पास ना रहने को घर है ना रोजगार है ना पैसा है फिर क्यों चले आते हैं हमारे खूबसूरत शहरों को की खूबसूरती पे बट्टा लगा বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো পাইছে চাগে সকলোতে ময়ো পালোঁ তাকে বোলো ময়ো দুআষাৰমান কওঁ বন্ধুসকল আপোনালোকৰ বাহিৰত থকা ল'ৰা ছোৱালীখিনি মূৰটো গৰম হৈ গৈছে চাগে এইটো কথা শুনি মানে এই ছোৱালীজনীৰ কথা শুনি চোৱা ভণ্টি তেওঁলোকে কোনো বেয়া কাম কৰা নাই চুৰ কৰা নাই গম পাইছে নাই কষ্ট কৰি পইচা উপাৰ্জন কৰিছে বুজিছে নাই অসমত সেইখিনি সংস্থাপন নোপোৱাৰ বাবেতো তেওঁলোক বাহিৰলৈ যাব লগা হৈছে তুমি জানো ইমানখিনি মানুহক সংস্থাপন দিব পাৰিবা আৰু এটা কথা ফিতাহী মৰা নমৰা তুমি কথা কৈছা যে তেওঁলোকে ফিতাহী মাৰক নামাৰক তেওঁলোকৰ কথা গম পাইছে নাই বিপদৰ সময়ত ঘৰলৈ নাহি কলৈ যাব তেওঁলোক হা মানসিকতা ইমান সৰু হলে নহব বুজিছা নাই ভণ্টি তুমি বুজি নাপাবা 200 টকা 300 টকা ইনকাম কৰিবলৈ দিনটো হাজিৰা কৰিব লগা হয় এজন মানুহে কোনো ল'ৰা বা কোনো ছোৱালীয়ে নিজৰ ঠাইডোখৰ এৰি কেতিয়াও বাহিৰলৈ যাব নিবিচাৰে কিন্তু বাধ্যত পৰি যাব লগা হয় কাৰণ কিবা এটা কৰিতো খাব লাগিবই সেই বুলি আকৌ মানে এনেকে গালি পাৰিলে নহব ন তেওঁলোকক কিমান কষ্টত থাকিব লগা হয় তেওঁলোকে দিন ৰাত একাকাৰ কৰি আৰু ইমান যদি এতিয়া বিপদৰ সময়ত যদি তেওঁলোকে ঘৰলৈ নাহি কলৈ যাব কোৱাচোন বাৰু মুখখন আছে বুলি যিটি কথা কৈ নিদিবা বন্ধুসকল মোৰ ক'বলগীয়াখিনি ক'লো আৰু মই যিমানখিনি ক'ব লগা আছিল ক'লো মই একো বেয়াকে কোৱা নাই মোক কোনেও যাতে একো বেয়া বুলি নকয় বন্ধুসকল তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা মানে কি ক'ব লাগে মানে তোমালোকে কমেণ্টত জনাই দিবা এই বাইদেউগৰাকীক কি বুলি ক'ব লাগে তোমালোকে জনাই দিবা মই একো বেয়াকে নাই কোৱা আপোনালোকে ক'বচোন কমেণ্টত জনাব কি বুলি ক'ব লাগে মই ক'লো আৰু যিমানখিনি ক'ব লাগে ভালকে ক'লো বন্ধুসকল আপোনালোকে জনাই দিব কমেণ্টত কি বুলি ক'ব লাগে এই বাইদেউগৰাকীক তেন্তে বন্ধুসকল আজিলৈ বাই